Hi friends, the mini blog channel to আপোনালোকক স্বাগতম জনাইছো আৰু এইটো হৈছে মোৰ ফাৰ্স্ট ভিডিও মানে আগতে এটা ভিডিও দিছো কিন্তু সেই ভিডিওটোত মানে মোৰ ভয়েসটোৱে শুনা পাব আপোনালোকে মোক দেখা নাপাব কিন্তু এইটো হৈছে মোৰ ফাৰ্স্ট ভিডিও যত আপোনালোকে মোৰ ভয়েসটো শুনা পাব আৰু দেখা পাব তো বলক আজি মই আপোনালোকৰ বিষয়ে দেখাম মানে মই আজি দিৱালীত কি কৰিলো দিৱালীত বেলেগ বিশেষ একো কৰা নাই মানে বছৰে যেনেকে কৰো তাতকে অলপ ডিফাৰেন্ট মানে বেলেগ বছৰ অলপ দিৱালীত অকল চাকি দিও মানে বেলেগ একো নকৰো এইবাৰ মানে মই ফাৰ্স্ট টাইমৰ কাৰণে ৰংগোলী বনাম মানে ৰংগোলী আপোনালোকে জানে নিশ্চয় সকলোৱে ৰংগোলী মানে কি ৰঙেৰে ধুনিয়া মানে ফুল কিবা কিবি বনায় আৰু মানে ধুনিয়া তাতে আৰু ধুনিয়াকে চাকি বহাই দিয়ে মই তেনেকুৱা বস্তু আপোনালোকক দেখুৱাম কেনেকৈ বনায় মানে মই ইমান পারফেক্ট নাজানো আজি মই ফার্স্ট বনাম বেয়া হ'ব পাৰে আপোনালোকে ইনসাল্ট নকৰিব হা প্লিজ কৈছো এতে তাৰ পিছত আকৌ দেখাম মই কেনেকৈ চাকি দিলো বেলেগ একো নাই মানে দিৱালীত কি কৰিলো সিম্পল হে আপোনালোকে চাব তেন্তে বলক ভিডিওটো আৰম্ভ কৰো এতিয়া আমি আৰম্ভ কৰিম ৰংগোলী বনাবলৈ কি বস্তু লৈছো মই গোটেইখিনি বস্তু যোগাৰ কৰি লৈছো চাই লওক আপোনালোকে এইখিনি আমি ফাকুৰ গুৰি লৈছো ধুনিয়াকৈ ইটো লৈছো হালধীয়া ৰঙৰ সেউজীয়া গুলপীয়া আৰু এইখিনি বগা মানে এইখিনি ফাকুৰ গুৰি নহয় বগা ফাকুৰ গুৰি পাইনে নেপাই নাজানো কিন্তু মই দেখা নাই আজিলৈকে এইখিনি মই লৈছো আটাৰ গুৰি আকৌ এই খাৰু কেইপাতমান লৈছো মানে সাৰ্কেল কৰিবৰ কাৰণে পারফেক্ট হ'ব তেতিয়া সাৰ্কেলটো খাৰু লৈছো আকৌ এইখন লৈছো চালনী পিঠাগুৰি চালিবৰ কাৰণে আমি ব্যৱহাৰ কৰো বেছি নাই ফাকুৰ গুৰি মানে এইবাৰ হোলিত যেহেতু কৰোনা হৈ আছিল সেই কাৰণে সবে খেলা নাছিলে আমি খেলিছিলো অলপ তাৰে অলপ ৰৈছিলে তাকে আমি ব্যৱহাৰ কৰিম এতিয়া ৰংগোলী বনাবলৈ বলক তেনেহলে আমি ৰংগোলীটো বনাবলৈ আৰম্ভ কৰো
গ'ল মোৰ ৰংগলীটো কমপ্লিট। এতিয়া বাকী থকা কালাৰখিনিলে মই কলগছৰ গুৰিত দিম। কলগছডাল বেলেগ একো ডিজাইন নাই কৰা, অকল কলগছডাল পুতি কেইডালমান বাঁহৰ কাঠি মাৰি দিছোঁ, তাৰপিছত তাতে চাকি দিম। এতিয়া বাকী থকা ৰংখিনিয়েদি আমি কলগছৰ গুৰিত এনেই অলপ চিম্পলকৈ সজাই দিম। আৰু আপোনালোকে এতিয়া ৰংগলীৰ ভিডিঅ'টো চাই গম পাইছে মইনো কিমান ভালকৈ ৰংগলী বনাওঁ। মোৰ নিজৰো ভাল লগা নাই, আপোনালোককনো কি ক'ম, ভাল লাগিছেনে নাই কেনেকৈ সুধিম, মোৰ নিজৰো ভাল লগা নাই ৰংগলীটো। একো নাই, যিহেতু মই এবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ তো ইমান ভাল নহয়। তেনেহ'লে বলক এতিয়া বাকী থকা ৰংগলীখিনি দি কলগছৰ গুৰিটো অলপ সজাই দিওঁ, বলক। এতিয়া মোৰ ৰংগলী বনোৱা কমপ্লিট। ঘৰত ৰংগলী বনালোঁ আৰু কলগছৰ গুৰিত, এইটো ৰংগলী নকয় বাৰু, এনেই অকণমান ষ্টাইল কৰি দিলোঁ আৰু। ইমান ষ্টাইল কৰিব নাজানো, এনেই অলপ চিম্পলকৈ। এতিয়া গধূলি হৈ আহিছে, চাকি দিবৰ টাইম হৈছে। এতিয়া ধুনীয়াকৈ মই চাকি আৰু শলিতাখিনি যোগাৰ কৰি থৈছোঁ, বাটলৈ লৈ যাম। চবেই চাকি দিছে আৰু তেনে বলক। চাকি দি হৈ গ'ল। কলগছত চাকি দিয়া হ'ল মানেতো হ'লে আৰু দেৱালীটো মেইন হ'ল কলগছত চাকি দিয়াই, তেন্তে হৈ গ'ল মানে, হৈ গ'ল বুলিয়ে ধৰি ল'ব লাগিব গোটেইখিনি। কি কৰিলোঁ, ৰংগলী বনালোঁ, কলগছডাল সজালোঁ। কলগছডাল পুতি মই দিয়া নাই, পিছে ভাইটিয়ে পুতি দিছিলে, সেইকাৰণে বুলি নহয়, মই কিবা এটা কাম কৰি থাকোঁতে পুতি দিছিলে, সেইকাৰণে মই আপোনালোকক সেই কামটো ভিডিঅ' কৰি নেদেখালোঁ। এতিয়া চাকি দি হ'ল, কলগছডাল সজালোঁ। এতিয়া আমি মেইন কামটো কৰিম। দেৱালীৰ মেইন কামটো হ'ল ফটকা, বম। ক'লেই ভয় লাগি যায়। মই বম ফুটাব নাজানো,
নাজানো মানে নোৱাৰোঁ, খুব ভয় লাগে ব'মলৈ, কিন্তু তথাপিও মই আজি ফুটাবলৈ চেষ্টা কৰিম। তেনে ব'লক। ফাইনেলি ফুটালোঁ 10-12টা ফটকা, এতিয়া আৰু নুফুটা আৰু হৈ গ'ল। আজি প্ৰথমবাৰ ফুটাইছোঁ ইমানকেইটা ফটকা, নহ'লে এটা বা দুটা ফটকা ফুটা। এইবাৰ বহুতকেইটা ফুটাইছোঁ, ভাল লাগিছে মনটো। আশা কৰোঁ নেক্সট বাৰ আৰু কেইটা ফুটাব পাম, আপোনালোকে অলপ সাহস দি থাকিব। তো গাইজ, ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাব, আৰু যদি কিবা ভুল হৈছে মোক কমেণ্ট বক্সত কৈ দিব, তেতিয়াহে মই আকৌ নেক্সট ভিডিঅ'টো ইয়াতকৈ ভাল কৰিব পাৰিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।